কি ভাই আজি বিহুৰ দিনৰ কাম কৰি আছা? ভাই এতে বসো তই আগতে কম দে বহিলো এতে আর উপায় নেই। তই তো জানাই আমার হি পঢ়াত ভাল কলিতা তই তো জানাই আমার মা দেউতা যেনে পৰা মরছি গোটেই সংসাৰৰ দায়িত্ব ময়ে পালন করবা লগা হয়েছি গম পাইছা না। সেইকাৰণে বিহু চিহু মোৰ আর উপায় নাই আর ভাইৰ কাৰণে মই এখানে কষ্ট করবাই লাগবো। ভাই দুখ নকৰবি, তোক মই বহুত দুখ দিলো। তুই আজিহে কৈছা মোক এটি কথা, মোৰ সদায় এটি মনত পৰি থাকে জানা না। ভাই দুখ নকৰবি। মই যেনেকে নহওক ভাই ইয়াক ডাঙৰ মানুহ কৰিমেই আৰু মা দেউতাৰ আশা মই পূৰ্ণ কৰিম, মই প্ৰতিজ্ঞা লৈছো। দে ভাই তই বহুত কষ্ট কৰছা, তোৰ সপোন এদিন পূৰণ হ'ব। দে ভাই ভগৱানে দিলি হ'ল দে, কষ্টৰ ফল সদায় মিঠা। যে মই এতিয়া যাওঁ দে নাকি? তে যা ময়ো এইখিনি কামখিনি কৰোঁ দে আৰু দে তই আহোঁ দে। দাদা কলেজত যাওঁ মই। কলেজত যাবি? যা যা সোনকাল যা, দেৰিয়ে হ'ল। এই কলেজত নাজানে কি? নাযাওঁ দে ভাই, মোৰ বহুত কাম আছে ঘৰত, ইমান যাই থাকিব পাৰি নেকি? আৰে ভাই কাম কৰা টাইম পিছত পাবি কিন্তু পঢ়া টাইম নাপা তই। এইটো আছোৱে, তোৰ দৰে সদায় কলেজত যাব নোৱাৰোঁ আমি, কাম কৰিব নোৱাৰা হৈছি, নিজে কৰিও আছোঁ পঢ়িও আছোঁ আৰু কিবাকে দেৰি হ'ব মোৰ লগত কথা পাতি থাকিলে। মইতো নাযাওঁৱে, তই যা। দে তে মই যাওঁ, তই থাক দে। দাদা এটা ভাল খবৰ আছে এটা বেয়া খবৰো আছে, কোনটো আগতে শুনবি? কি দে ভালটোৱে কৈছ আগতে। আমেৰিকাৰ পৰা মাতছি, মই ইঞ্জিনিয়াৰত চিলেক্ট হৈ গ'লো। অসমৰ পৰা একজন চিলেক্ট কৰিছি, এইটো হ'ল তোৰ ভাইটি মই। পইচাখিনিৰ কাৰণে মাটিখিনিয়ে বেচিলোঁ, কথাটো ইয়াক নকওঁ, উপায় নাই ইয়াৰ। হ'ব দে, মই যেনেকৈ নহওক পইচাটো যোগাৰ কৰিম। আৰু এই মোৰ গাৰুৰ তলত পইচা আছে, তাৰে পৰা অলপ লৈ মিঠাই লৈ আহ যা। হ'ব দে দাদা মই যাওঁতে। আছো ৰ তোহাৰ খবৰটো শুনলো, শুনি কিনে আহিলো আৰু ভালো লাগিল। দে কষ্টৰ ফল কিবাকে পাওঁ বুলি ক'বা নৰি, আইছি এটা সেই তই শুনছা না। ইয়াতে বহুৱা ভাল লাগছি, শুনি ভাল লাগছি। ইয়াতে বহুৱা আছো কোৱা। তই ভাই তোৰ প্ৰতিজ্ঞা পূৰ্ণ কৰলি, কিন্তু এটা কথা। কি কথাই ভাই? আৰু কি কথা মানে, অসমৰ পৰা যিকেইটা চলি আমাৰ এই পৰা গৈছি আজিকলৈকে ঘূৰি অহা মই শুনা নাই। কলিতা তোৰ কভাৰ কিবা বকি আছা? আমাৰ সি সেনে নহয় গম পাইছা না। এই সুখৰ কথাত তই হেলা ক'ব নালাগে, চাধা খোলা আমাৰ কিনো চাধা দিয়া, মিঠাই দিব লাগে আজি। মিঠাই খাবি দে ভাই, এই সুখৰ খবৰ এটা। পইচা পাওক দে চাকৰি। আমাৰ সি আহিছে ৰ। ঐ দাদা 5টা কলা খাই ফেলছি একলাই। দাদা বাবা আমেৰিকাত যাবি হৈ, কিন্তু ভালকে চলবি। বাবা তাতে বাহিৰা দেশ বাহিৰা মানুহ, আৰু তাৰে বগি বগি আপি পাই দাদেক পাৰি নাযাবি। এইটোৰ এই দাদে বহুত কষ্ট কৰিছে তোৰ কাৰণে, বুজি পাইছা না। দাদা তুমি দেখোন মোক জানাই মই এনে ল'ৰা নহয়। জানো জানো বাপা, তুমি কিমান পানীৰ মাছ। এই নন্দ মই যাওঁ দেই এতিয়া নাকি? যা যা যা। এই ভাইটি যাবি, তুই ভালকে চলবি তাতে। দাদা গল্লা খাই যায় এটা। এই গলা নাখাওঁ দে, মোৰ ডায়েবেটিছ হৈ আছে। দে তে যাবি। ঐ দাদা সোনকালে। দেৰি হৈছে ফটাফট। আমাৰ ঘৰত বেগ চেগ নাই, তই জানাই। এতে অলপ টিফিন আছে, ৰুটি আছে দুখনমান, তই খাবি আৰু কাপোৰ কিনি ল'বি। চকত বেগ এটা কিনিবি, ইয়াতে পইচা ভৰাই দিছোঁ হয় না, কাপোৰ চাপোৰ গোটেই কিনি ল'বি। এইটো ভাইটি যা,
তাতে যাই কিন্তু ফোন চোন কৰবি হ'ব দাদা, বুজিছা না? হ'ব। ভালকে চলবি তাতে দাদা দাদা হাও কিয়ে তোক দেখাই নাপাওঁ হৈছোঁ দেখোন ক'ত থাকা আজিকালি দাদা মই ডিফেন্সত চাকৰি পালোঁ ট্ৰেইনিং শেষ হ'ল ঘৰত আহিলোঁ খবৰ ল'ম বুলি আহিলোঁ তই ভালে আছা না ইয়াৰ আছোঁ দে ভালেই আমাৰ সি যাবাৰ পৰা ঘৰখন খালী খালী লগা হৈছে ফোন চোন কৰি থাকে না এতিয়া মাজে মাজে টাইম নাপায় আৰু ডিউটিতে থাকিব লাগে না মাজে মাজে কৰে দে ফোন সেনেকৈ ময়ো কালি যামেই আমাৰ সিফালে অলপ চাবি ঘৰত দেখি দে হ'ব দে চাম দে ইয়াত তাতে ফোন চোন নালগা হৈছে নাইজনো সি কি কৰিছে আৰু বাহিৰত যাই কি বা কৰলো ময়ো দাদা তই ইয়াতে বাগা দি আছা হা ভালে আছা না হা ভালে নাই দেই মোৰো বেমাৰ বিৰাট আৰু আমাৰ ইয়াত তাতে ফোন চোন নালগে মই বহুত দিন ধৰি ফোন মাৰি আছোঁ ইয়াত ফোনে নালগে কি কৰবি আৰু উঠা মাৰা নাই মই চিকিৎসা কৰাও মানুহ নাই বয়ে হেদি কিহে নন্দু কি হ'ল কলিতা কি হ'ল মানে ময়ো 6 মাহমান ধৰি বেমাৰে চিকিৎসা কৰা মানুহ নাই আৰু আমাৰ সিয়াক ফোন মাৰি আছোঁ ফোন চোন একো নালাগে কি বা হ'ল সিয়াৰ এই চা মই কৈছিলোঁ না ইমান কষ্ট কৰি তই কি পালি এতিয়া ইয়াক চা ই দেশৰ হৈও যুদ্ধ কৰি আছে নিজৰ ঘৰখনো ৰাখি আছে ভালকে কলিতা মই ভাবা নাছিলোঁ সি যি এনেহেন কৰিব মই মাটি বাৰীও সিয়াৰ নামত গোটেই বেচি দিলোঁ চব বাদ দি মাত্ৰ সিয়াৰ লগতে ৰাখিছিলোঁ সি যি এনে কৰিব মই ভাবা নাছিলোঁ এই তই ইমান টেনশ্যন নল'বি মই আছোঁতো মই মেডিকেলক তোক লৈ যাম মই মেডিকেলক নাযাওঁ দে মইনো ভাল হৈ কি কৰিম আৰু সেনেকৈ নকবিচোন মোৰ বেয়া লাগে দাদা কি এনে কৰিব বুলি মই ভাবা নাছিলোঁ সপোনতো এইখিনি লওঁ এতিয়া মই শ্বহীদ হৈ কৰি দিছোঁ মই পাছত মই নিজৰ নামত কৰি কি হ'লে কি হ'ল ঐ দাদা দাদা এই নন্দুকা নমস্কাৰ বন্ধুসকল আমাৰ এইটো ভিডিঅ' চাই আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কিবা কৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একদম আৰু ৰ'ব মই মৰা নাই মৰা নাই আৰু লগতে বেল আইকনটো বজাই দিব